নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। জীৱনত প্ৰত্যেকটো কাহিনীৰ পৰা কিবা এটা শিকিব পাৰি। মই সদায় কাহিনীৰ পৰা শিক্ষা লোৱাৰ চেষ্টা কৰোঁ আৰু মই যিটো কাহিনী ভাল পাওঁ সদায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিও ভাল পাওঁ। আজি এটা সুন্দৰ কাহিনী লৈ আহিছোঁ, যিটো কাহিনীয়ে আপোনালোকৰ চিন্তাধাৰা সলাই পেলাব। মোৰ চিন্তাধাৰা কিন্তু সলাই দিছে। আশা কৰোঁ আপোনালোকে কাহিনীটো ভাল পাব। এখন পৃথিৱীত কোন মানুহ ধনী হ'ব নিবিচাৰে? আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। যিজন মানুহে মই ভাবোঁ ধনী হ'ব নিবিচাৰে, সেইজন মানুহৰহে কিবা প্ৰব্লেম আছে। আৰু ধনী হ'ব বিচৰাটো স্বাভাৱিক হয়, এইটো বেয়া কথাও নহয়, কাৰণ এখন পৃথিৱীত কোনে নিবিচাৰে সুখ, কোনে নিবিচাৰে শান্তি। কিন্তু ইয়াৰ মাজৰে কিছু সংখ্যক মানুহ আছে যি এটা বিশেষ কাৰণত ধনী হ'ব বিচাৰে, আৰু বহু সংখ্যক এনেকুৱা মানুহ আছে যি বেলেগক দেখি ধনী হ'ব বিচাৰে। বেলেগে গাড়ী কিনা দেখি, বেলেগে ঘৰ বনোৱা দেখি, বেলেগে ভাল এটা লাইফষ্টাইল কটোৱা দেখি তেওঁ ধনী হ'ব বিচাৰে। মইতো আপোনালোকক ক'ম, আপোনালোক বিশেষ এটা কাৰণত ধনী হ'ব বিচাৰক, বিশেষ এটা লক্ষ্য আগত ৰাখি ধনী হ'ব বিচাৰক, যাতে আপুনি ধনী হোৱাৰ পাছত আপোনাৰ পৰা 10জন মানুহৰ কিবা লাভ হয়। কাৰণ এনেদৰে ধনী হোৱাৰ পাছত আপুনি ধনী হোৱাৰ লগতে মানসিকভাৱেও সুখী হ'ব পাৰিব। বেলেগক দেখি, বেলেগৰ নিচিনাকৈ যদি আপুনি ধনী হ'ব বিচাৰে, টকা পইচা হয়তো গোটাব পাৰিব, কিন্তু মানসিকভাৱে কেতিয়াও শান্তি আপুনি নাপায়। দুজন বন্ধু আছিল। দুজন বন্ধু এখন পৃথিৱীত আহিলে। পৃথিৱীত জন্ম লোৱাৰ পাছত দুয়োজনে দিনে ৰাতিয়ে কষ্ট কৰিলে, কাম কৰিলে নিজৰ পৰিয়ালটো চলাবৰ কাৰণে। কিন্তু দুখৰ বিষয়টো হ'ল, ইমান কাম কষ্ট কৰাৰ পাছতো তেওঁলোকে ঘৰখনৰ অভাৱ দূৰ কৰিব নোৱাৰে। দুয়োজনে নিজৰ নিজৰ ভাগে কাম কৰে, কষ্ট কৰে, কিন্তু তেওঁলোকৰ অভাৱ কেতিয়াও দূৰ নহয়। দিনটো কষ্ট কৰি আহে আৰু ৰাতি ভালকৈ এসাঁজ খায়, আকৌ পিছদিনাৰ কাৰণে চিন্তা, আকৌ কাম কৰিব লাগে। তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে ফিজ যেতিয়া দিব লগা হয়, সদায় বেলেগৰ পৰা পইচা ধাৰত আনিব লাগে, আৰু এই পইচাৰ ধাৰ মাৰিবৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিব লাগে। ধাৰ দিয়া মানুহবিলাকে ঘৰত আহি আহি পইচা বিচাৰি থাকে। তো সেইকাৰণে জীৱনত এই মানুহ দুজনৰ কোনো সুখৰে মুখ নেদেখিলে। দুইজনে কিন্তু ভগৱানক বিশ্বাস কৰে। মৃত্যুৰ পাছত দুইজন এদিন ভগৱানৰ ওচৰত গ'ল। ভগৱানক ক'লে, ভগৱান আমাক এইটো কি জীৱন দিলা? আমি কোনোদিন বেয়া কাম কৰা নাই, সদায় তোমাক ভক্তি কৰিলোঁ, কিন্তু পৃথিৱীত আমাক একদিনৰ কাৰণেও সুখ নিদিলা, সদায় কষ্ট দুখ সমস্যাই দিলা। ইমান কাম কৰাৰ পাছতো আমি কেতিয়াও ধনী হ'ব নোৱাৰিলোঁ, সুখৰ মুখ নেদেখিলোঁ। এইটো কি জীৱন দিলা? ধিক্কাৰ এটা জীৱন দিলা ভগৱান। তুমি পৃথিৱীৰ প্ৰত্যেকজন মানুহকে কৃপা কৰা, কৰোণা কৰা, কিন্তু আমাক কি তুমি ভক্ত বুলি নাভাবা? আমাক তুমি কিয় ইমান কষ্ট দিলা? আমি সদায় বেলেগৰ ধাৰত লোৱা পইচাবিলাক ধাৰ মাৰি থাকোঁতেই আমাৰ আধা জীৱন শেষ হৈ গ'ল। এনেকুৱা জীৱন আমাক দিয়াতকৈ তুমি আমাক জন্ম নিদিয়াই ভাল আছিল। ভগৱান চিন্তাত পৰিল, আৰে কি হৈ গ'ল এইবিলাক? তেতিয়া ভগৱানে ক'লে যে যি হৈ গ'ল হৈ গ'ল। এইবাৰ মই তোমালোক দুয়োজনকে এটা নতুন আৰু সুন্দৰ জীৱন দিব বিচাৰোঁ। দুয়োজনে মোক কোৱা, মোৰ পৰা বৰ লোৱা, তোমালোকে আচলতে কি হ'ব বিচাৰা? তেতিয়া প্ৰথমজন বন্ধু আহি ভগৱানক ক'লে, ভগৱান, এই জীৱনটোত তুমি মোক বহুত কষ্ট দিলা। গোটেই জীৱনটো বেলেগৰ গালি খাওঁতে গ'ল, গোটেই জীৱনটো বেলেগৰ ধাৰত লোৱা পইচা ধাৰ মাৰোঁতেই গ'ল, সমস্যাৰ কাৰণে অ'ত দিয়া ত'ত দিয়া এনেকৈ দিওঁতেই মোৰ গ'ল পইচা অকল। এইবাৰ তুমি মোক এনেকুৱা এটা জীৱন দিয়া যাতে মই কাকো পইচা দিব লগা নহয়, কোনো ফালৰ পৰা যাতে মোৰ হাতৰ পৰা পইচা যাব লগা দিন নাহে, সকলো ফালৰ পৰা যাতে মোৰ তাত পইচা আহে, সকলো মানুহে যাতে মোক অকল পইচা দিয়ে, মই কাকো কিন্তু যাতে দিব লগা নহয়। ভগৱানে ক'লে তথাস্তু। দ্বিতীয় বন্ধুজন আহিল। দ্বিতীয়জনে ক'লে, ভগৱান, এই জীৱনটো বহুত কষ্ট পালোঁ, বহুত দিন লঘোণে থাকিলোঁ, নেখোৱাকৈ থাকিলোঁ। মোৰ নিচিনাকৈ এতিয়াও এখন পৃথিৱীত হাজাৰজন মানুহ আছে যি কষ্ট কৰিও দুবেলা দুসাঁজ ভালকৈ খাব পৰা নাই। মোৰতো ইমান কষ্টত পাৰ কৰি মই বুজি পাই আহিলোঁ যে পৃথিৱীখনত মানুহৰ কিমান কষ্ট হৈছে। এইবাৰ মোক যদি তুমি এটা জীৱন দিয়া, এনেকুৱা এটা জীৱন দিয়া যাতে মই সেই লঘোণে থকা মানুহখিনিক, অভাৱত থকা মানুহখিনিক সহায় কৰিবলৈ শক্তি পাওঁ। ভগৱানে ক'লে তথাস্তু। বছ দুইজন মানুহ পৃথিৱীত গ'ল আৰু নিজৰ বেলেগ বেলেগ জেগাত দুইজনে জন্ম ল'লে। এনেদৰে দিনবোৰ গৈ থাকিল। নাৰদৰ কিন্তু কথাটো মনত আছিল। নাৰদে এদিন মনত পৰিল, 20 বছৰমানৰ পাছত মনত পৰিল যে এদিন ভগৱানৰ ওচৰত দুজন মানুহ আহিছিল আৰু দুইজনে নিজৰ জীৱনৰ সমস্যাবিলাকৰ কথা কৈছিল। প্ৰভুৱেও দুইজন মানুহক তথাস্তু বুলি কৈছিল। নাৰদৰ চাব মন গ'ল, আচলতে এই মানুহ দুজনৰ কি হ'ল?
কাৰণ ভগৱানৰ লীলা বুজি পোৱাটোতো সম্ভৱ নহয়। সেইকাৰণে নাৰদে এদিন ভাবিলে পৃথিৱীত যাম আৰু এই দুইজন মানুহ কোনে কি কৰি আছে এবাৰ চাই আহিম। নাৰদে ভাবিছে দুইজন মানুহে ধনী হ'ল কাৰণ ভগৱানে আশীৰ্বাদ দিছে, ইয়াৰ পাছত আৰু দুইজন ধনী নোহোৱাকৈ থাকিবনে? তো নাৰদ পৃথিৱীত গৈ বিচাৰি বিচাৰি পালে প্ৰথম বন্ধুজনক, যিজনে কৈছিল তেওঁ যাতে কাকো পইচা দিব লগা নহয়, সকলো ফালৰ পৰাই তেওঁৰ ওচৰত অকল পইচা আহিব। নাৰদ অদ্ভুত হৈ গ'ল। সেই বজাৰখনৰ তিনিআলিটোত এজন মানুহে, দুখীয়া এজন ভিক্ষাৰী বহি আছে আৰু সেই মানুহজনে গান গাই আছে, ৰাস্তা দি অহা যোৱা কৰা প্ৰত্যেকজন মানুহে তেওঁক পইচা দি গৈছে। নাৰদে ভাবিলে, আৰে এইটো কি কথা, ভগৱানে আশীৰ্বাদ দিয়াৰ পাছতো এজন মানুহ ভিক্ষাৰী হ'ল, প্ৰত্যেকজন মানুহে ভিক্ষাৰীজনৰ গান শুনি তেওঁক পইচা দি গৈছে। তেতিয়া নাৰদৰ ভিতৰত আৰু বেছি ইচ্ছা গ'ল দ্বিতীয়জন বন্ধুৰ বিষয়ে জানিব। তেওঁ সেই দ্বিতীয়জন বন্ধুৰ ওচৰত গ'ল আৰু গৈ দেখা পালে অদ্ভুত কথা, সেই গাঁওখনৰ ভিতৰত সকলোতকৈ ধনী মানুহজন আৰু তেওঁৰ ঘৰত বিভিন্নজন মানুহ আহিছে আৰু তেওঁ প্ৰত্যেকজন মানুহকে সহায় কৰিছে। তেওঁ সেই গাঁওখনৰ ধনী মানুহ, সকলোতকৈ মাটি বাৰী সম্পত্তিৰে অজস্ৰ, সকলো ফালৰ পৰা তেওঁ অভাৱ নাই। তেওঁ দুখীয়া মানুহক খুৱাবৰ কাৰণে দুপৰীয়া সদায় ফ্ৰীত খানা খুৱায়। সকলো মানুহ, এই গাঁওখনৰ যিমান মানুহ আছে অভাৱত পৰা, সকলো মানুহে সমস্যাবিলাক লৈ সেই মানুহজনৰ ঘৰত আহে আৰু সেই মানুহজনে যিমান পাৰে সহায় কৰে। তেতিয়া নাৰদে ভাবিলে এইটো কি কথা, এইটোতো প্ৰথম মানুহজনৰ লগত অন্যায় হৈ গ'ল। তেওঁ ভগৱানৰ ওচৰত গ'ল, ভগৱানক ক'লে, প্ৰভু আজি পৃথিৱীত গৈছিলোঁ আৰু এই মানুহ দুজন যে 20 বছৰ আগত আহিছিল, এজন সদাগৰ হৈ গ'ল আৰু এজন ভিক্ষাৰী হৈ বহি আছে, এইটো কিয় কৰিলা প্ৰভু? তেতিয়া ভগৱানে ক'লে যে মোৰ গাত কি জগৰ আছে, তেওঁলোকে যেনেধৰণে বৰ বিচাৰিছিল, যেনে আশীৰ্বাদ বিচাৰিছিল, মই তেনে আশীৰ্বাদেই দিলোঁ। প্ৰথম মানুহজনে কৈছিল মই কাকো যাতে পইচা দিব লগা নহয়, মই অকল পইচাই পাই থাকোঁ, তেওঁক কাকো পইচা দিব লগা হোৱা নাই, তেওঁক প্ৰত্যেকজন বাটৰুৱাই পইচাটো দিয়েই গৈছে। আৰু দ্বিতীয় মানুহজনে কৈছিল মোক ইমানখিনি শক্তি দিয়া যাতে মই বেলেগক সহায় কৰিব পাৰোঁ, আৰু সেইকাৰণে তেওঁ ইমানখিনি শক্তি পাইছে ভোকত থকা মানুহক সহায় কৰিব পৰাকৈ। ভগৱানে ক'লে নিজৰ কৰ্ম, নিজৰ চিন্তা দ্বাৰাই মানুহ মহান হয় আৰু নিজৰ ভাগ্য নিজে লিখে। সেইকাৰণে এখন পৃথিৱীত অকল ধনী হোৱাৰ চেষ্টা নকৰিব। ধনী হোৱাৰ লগে লগে ভোকত থকা মানুহক ধনী হোৱাৰ লগে লগে যিমান পাৰে সহায় কৰাৰ চেষ্টা কৰক, কাৰণ ভগৱানে এইটোৱেই বিচাৰে। আৰু নাৰদে তেতিয়া ক'লে, প্ৰভু আপোনাৰ মহিমা বুজাটো অপাৰ। আপুনি যদি সঁচাকৈ মানসিকভাৱে ভিতৰৰ পৰা শান্তি বিচাৰে, ধনী হোৱাৰ লগতে 10জনক লগত আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰক। ভগৱানে নিশ্চয় আপোনাক কৃপা আৰু কৰোণা কৰিব। অকল মই মোৰ মোক দে কৰি নাথাকিব। ভুলতে ধনী হৈ গ'লেও মৃত্যুৰ পাছত কেতিয়াও শান্তি নাপায়। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক। আগলৈ এনেধৰণৰ ভিডিঅ' চাবৰ কাৰণে পেজখন ফ'ল' কৰি ল'ব নাপাহৰিব। তেতিয়ালৈকে সকলোকে কৈছোঁ ভালে থাকক, ছেফ থাকক। জয় আই অসম।